So আমি আজি তোমালোকক ক্লাস 10 ম্যাথছ অর ত্ৰিভুজ পার্ট 2 6.1 উপপাদ্যটো ডিসকাস কৰিম এটো এটা বহুত ইম্পৰ্টেন্ট থিওৰেম হয় ঠিক আছে তো একবাৰ তোমালোকে থিওৰেমটো চাই লোৱা কি আছে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক যদি দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহলে সেই বাহু দুটা একে অনুপাততে বিভক্ত হ'ব মানে আমাক কি কৈছে তোমাৰ এই DE ডাল যে DE ডাল তোমাৰ BC লগত কি হৈছে সমান্তৰাল ৰেখা ঠিক আছে কি আছে তোমাৰ DE ডাল কাৰ লগত সমান্তৰাল ৰেখা তোমাৰ BC লগত এটো আমাক কি দিয়া আছে প্ৰশ্ন এটা আমি কি প্ৰুফ কৰিব লাগে যে সেই বাহু দুটাক একে অনুপাততে বিভক্ত কৰে মানে আমি কি কৰিব লাগিব এই তোমাৰ এই AD যে AD divided by DB a2 portion DB equal to AE divided by EC বুজি পাইছানে কি কৈছে যদি DE ডাল BC লগত কি হৈছে সমান্তৰাল ৰেখা আৰু ABC এটা ত্ৰিভুজ হয় তেতিয়া কি কৰিব এই DE ৰেখাডালে অন্য বাহু দুটাক একে অনুপাতত বিভক্ত কৰিব মানে কেনেকৈ কৰিব AD divided by DB equal to AE divided by EC ধৰিব পাৰিছানে ওকে এতিয়া চোৱা আমাক কি দিয়া আছে যে আমাক ABC এটা ত্ৰিভুজ দিয়া আছে আৰু ইয়াত BC ৰেখাৰ সমান্তৰালকৈ কি ৰেখা টানা হল তোমাৰ DE টানা হল ঠিক আছে আৰু এই DE ৰেখাডালে তোমাৰ AB আৰু AC ক্ৰমে D আৰু E বিন্দুত ছেদ কৰে AB কি বিন্দুত ছেদ কৰে তোমাৰ D বিন্দুত ছেদ কৰে আৰু তোমাক কি কৰে AC কি বিন্দুত ছেদ কৰে E বিন্দুক ছেদ কৰে কি হে ছেদ কৰে তোমাৰ DE ৰেখাডালে ঠিক আছে ওকে এতিয়া চোৱা আমি এতিয়া প্ৰমাণ কৰিব লাগে যে AD divided by DB equal to AE divided by EC এটো মই যেটো তোমালোকক কলো ঠিক আছে এটো আমি কি কৰিব লাগে প্ৰমাণ কৰিব লাগে এতিয়া তোমালোকে কেনেকৈ প্ৰমাণ কৰিবা চোৱা প্ৰমাণ তোমালোকে কেনেকৈ কৰিবা এতিয়া DE আৰু CD সংযোগ কৰা হল মানে কি BE B আছিল এটো E আছিল এটো এটো তোমাৰ এনেকৈ কি কৰিলে সংযোগ কৰিলে আৰু কি কৰিলে CD সংযোগ কৰা হল এটো আছে D এটো আছে C এডাল ড্ৰ কৰি আমি কি কৰিলো CD সংযোগ কৰিলো ঠিক আছে তাৰপিছত আৰু এটা আমি কৰিব লাগিব কি DM পাৰপেন্ডিকুলাৰ টু AC DM তোমাৰ কি কৰিলে AC ৰ ওপৰত লম্ব আঁকিলে এটা DM কোনডাল এডাল তোমাৰ DM ঠিক আছে AC ৰ ওপৰত কি আঁকিলে লম্ব আঁকিলে তেনেকে EN কাৰ ওপৰত লম্ব আঁকিলে তোমাৰ AB ওপৰত এই EN ডালে কাৰ ওপৰত লম্ব আঁকিলে তোমাৰ AD ওপৰত ঠিক আছে এইটা আমি কি কৰিলো কনস্ট্ৰাকচন কৰিলো BE আৰু CD আমি কি কৰিছিলো সংযোগ কৰিছিলো আৰু আমি লম্ব দুডাল আঁকিছিলো সেই লম্ব দুডাল কি লম্ব দুডাল হৈছে তোমাৰ DM আৰু EN ঠিক আছে ওকে এতিয়া চোৱা তাৰপিছত আমি কি কৰিম এতিয়া এৰিয়া অফ ট্ৰায়াঙ্গল এটা চোৱা ট্ৰায়াঙ্গল ADE ত্ৰিভুজ ADE যেটো ত্ৰিভুজ তাৰ কালি কি হ'ব আমি কি জানো কালিৰ ফৰ্মুলাটো কি আছিল হাফ ইনটু ভূমি ইনটু প্ৰস্থ এটা ইয়াত ভূমি কি হ'ব ভূমি হ'ব তোমাৰ AD গম পাইছানে ইয়াত তোমাৰ ভূমি কি হ'ব ভূমি হ'ব AD ডাল কি হ'ব ভূমি হ'ব আৰু প্ৰস্থ কি হ'ব প্ৰস্থ হ'ব তোমাৰ কি EN মানে লম্বডাল ঠিক আছে এক সেকেন্ড তোমাৰ কি হ'ব তোমাৰ EN টো কি হ'ব প্ৰস্থ হ'ব ঠিক আছে ভূমি এটো কি হ'ব প্ৰস্থ হ'ব আৰু এটো কি হ'ব হাফ ইনটু ভূমি ইনটু প্ৰস্থ কৰি আমি কি পাম এই ADE যেটো ত্ৰিভুজ তা আমি কি পাম কালি পাম ঠিক আছে ওকে আমি ADE ত্ৰিভুজৰ কালি উলিয়ালো এতিয়া আমি কি কৰিম চোৱা নেক্সট পেজত যাও এতিয়া আমি কি কৰিম মনত পেলোৱা যে নৱম শ্ৰেণীত তোমালোকে ত্ৰিভুজ ADE এৰ কালি AR মানে এৰিয়া অফ ট্ৰায়াঙ্গল ADE বুলি বুজোৱা হৈছিল ঠিক আছে ADE এৰ কালিটোক আমি কেনেকৈ লিখিছিলো এৰিয়া মানে ARD ব্ৰেকেটৰ ভিতৰত ADE লিখিছিলো ঠিক আছে ওকে এতিয়া ADE কি হ'ব ADE এৰ কালি কি হ'ব তোমাৰ হাফ ইনটু ভূমি ইনটু তোমাৰ কি প্ৰস্থ ভূমি AD আছে প্ৰস্থ EN আছে গল ওকে এতিয়া তোমাৰ কি কৰিছে এৰিয়া অফ BDE মানে BDE ত্ৰিভুজটোৰ কালি উলিয়াইছে এতিয়া BDE ত্ৰিভুজ কি হ'ব এটো হ'ব হয়নে এটো তোমাৰ কি BDE ত্ৰিভুজ ওকে এতিয়া এই ত্ৰিভুজটো তোমাৰ কি হ'ব সেম ফৰ্মুলা হাফ ইনটু ভূমি ইনটু প্ৰস্থ
সো ইয়াত কি হ'ব হাফ আহিল হাফ ভূমি ইসি তো জানাই তোমাৰ কি হ'ব তোমাৰ সৰি এটো সমাজু ডিবি হ'ব ভূমি ঠিক আছে তো এই ট্ৰায়াঙ্গলটো তোমাৰ ডিবি টো ভূমি হ'ব ন তোমাৰ কি হ'ব ইয়াত তোমাৰ ভূমি কি হ'ব ডিবি হ'ব এই ডিবি টো তোমাৰ কি হ'ব তাৰ ভূমি হ'ব ঠিক আছে ডিবি টো ভূমি হ'ল ওকে এতিয়া ইয়াৰ প্ৰস্থ কি আমি জানো যে ডিবি ওপৰত একোটো লম্ব আকা নাই ইয়াত একো লম্ব নাই হনে সো লম্ব নাই মানে আমি কি কৰিম এই ডিবি ডাল যদি আমি এক্সটেন্ড কৰি দিও এনেকে গৈছে হনে আৰু এই ই বিন্দুৰ পৰা এটা লম্ব আকা গৈছিল ইএন ডাল দেখা পাইছানে এই ইএন ডাল লম্ব আকা গৈছিলে তো এই ক্ষেত্ৰটো আমি কি কৰিম ইএন টোকে তোমাৰ ত্ৰিভুজ বিডিই ৰ প্ৰস্থ বুলি আমি ধৰিম বুজি পাইছানে যদিও নিজা প্ৰস্থ নাই কিন্তু কি হ'ল এই বিডি টো এক্সটেন্ড কৰি দিয়া পিছত আমি কি পাইছিলো ইএন লম্ব ডাল পাইছিলো ঠিক আছে ওকে তো আমি কি কৰিম হাফ ইনটু ভূমি ডিবি ৰ প্ৰস্থ কি দিলু ইএন দিলু আৰু এটো আৰু নেক্সট বাৰ আমি কি লিখিম এৰিয়া অফ ট্ৰায়াঙ্গল এডিই ত্ৰিভুজৰ কালি কি সেম প্ৰসেস এবাৰ এডিই ত্ৰিভুজৰ কালি তোমালোকে আকৌ এবাৰ চোৱা এডিই ট্ৰায়াঙ্গলৰ কালি কি হ'ব এবাৰ আমি ফাৰ্স্ট বাৰ এডিই ট্ৰায়াঙ্গলৰ কালি উলিয়াবলৈ হলে এটো আমি কি কৰিছিলো ভূমি ধৰিছিলো আৰু এটো কি ধৰিছিলো আমি প্ৰস্থ ধৰিছিলো কিন্তু এটা আমি উল্টা কৰিম এতিয়া আমি কি কৰিম চোৱা এতিয়া আমি কি কৰিম এটোক আমি ভূমি ধৰিম আৰু এডালক আমি কি ধৰিম প্ৰস্থ ধৰিম ঠিক আছে ধৰিব পাৰো বিকজ লম্ব হয় গটে গেডাল হয় না তো এতিয়া আমি কি কৰিম এইবাৰ সেকেন্ড বাৰ এডিই ত্ৰিভুজৰ কালি উলিয়াওঁতে আমি কি কৰিলো ভূমি ধৰিলো এই ডালক আৰু তোমাৰ প্ৰস্থ ধৰিলো ডিএম ডালক আৰামছে ফৰ্মুলাটা হৈ গল এতিয়া আৰু এবাৰ কি ফৰ্মুলা উলিয়ালো আমি ডিইসি ত্ৰিভুজটো কালি কি হ'ব হাফ ইনটু ভূমি হ'ব ইসি টো হয়নে এটো ত্ৰিভুজৰ ভূমি কি হ'ব ইসি হ'ব আৰু ইয়া লম্ব আমি কাক ধৰিলো ডিএম ডালক ধৰিছো ঠিক আছে সো কি হ'ব হাফ ইনটু ভূমি ইনটু প্ৰস্থ ওকে এটা আমি কি কৰিলো প্ৰথমতে যে এডিই ট্ৰায়াঙ্গলৰ যেটো আমি এৰিয়া উলিয়াছিলো এই ফৰ্মুলাটোত হয়নে এই ফৰ্মুলাটো কি আছিল এডিই ত্ৰিভুজৰ কালি আছিল সো এডিই ত্ৰিভুজৰ কালিক আমি কি কৰিলো বিডিই ত্ৰিভুজৰ কালিয়ে ডিভাইড কৰিলো এটো আহি গল হাফ ইনটু এডি ইনটু ইএন হাফ ইনটু ডিবি ইনটু ইএন ইএন কাটা গল হাফে কাটা গল বাকি দিব কি এডি বাই ডিবি হল এতিয়া আমি কি কৰিছো আমি সেকেন্ড বাৰত ত্ৰিভুজ এডিই যে এৰিয়া উলিয়াছিলো সেকেন্ড বাৰত তো হেতু এৰিয়া ডিভাইডেড বাই ডিইসি ট্ৰায়াঙ্গলৰ কালি উলিয়াছিলো আমি ফৰ্মুলা পুট কৰিলো হাফ ইনটু এ ইনটু ডিএম ইয়াত আমি ফৰ্মুলা পুট কৰিলো হাফ ইনটু ইসি ইনটু ডিএম আৰু কি হল ডিএম কাটা কুটি গল হাফে কাটা কুটি গল কি বাকি দিব তোমাৰ এসি বাই ইসি ঠিক আছে ওকে এতিয়া তুমি চোৱা এটো বস্তু চোৱা এটো ফৰ্মুলা আৰু এটো ফৰ্মুলা কি আছে তোমাৰ এডিই ইকুৱেল আছে তলত আছে বিডিই আৰু তলত ইয়াত আছে কি ডিইসি এটা চোৱা বিডিই হৈছে তোমাৰ এটো ট্ৰায়াঙ্গল আৰু ডিই হৈছে তোমাৰ এটো ট্ৰায়াঙ্গল এই দুইটা ট্ৰায়াঙ্গলৰ তোমাৰ কালি একে কালি কিয় একে বিকজ চোৱা এই ডিই ডাল কি তোমাৰ সমান ভূমি হয়নে আৰু চোৱা ডিই আৰু বিসি কি হ'ব সমান্তৰাল ৰেখা এটা এই দুইটা ট্ৰায়াঙ্গল তোমাৰ কি হ'ব একে ভূমিত আছে ডিই ভূমিত আছে দেখিছানে এই দুইটা ট্ৰায়াঙ্গল ডিই ভূমি ডালত আছে আৰু একে সমান্তৰাল ৰেখা ডিই আৰু বিসিৰ মাজত আছে গতিকে আমি কি কৰিম এই ডিবিই ট্ৰায়াঙ্গলটো যেটো কালি তোমাৰ ডিইসি ত্ৰিভুজৰ হেতু কালি লগত সমান হৈ যাব আৰু যেতিয়া এৰিয়া অফ মানে ডিবিই ৰ এৰিয়া আৰু ডিসিই ৰ এৰিয়া ইকুৱেল হ'ব তেতিয়া এই দুটা বস্তু তোমাৰ ইকুৱেল হৈ যাব ওপৰ গেটাটো আগৰ পৰা ইকুৱেল আছিল এৰিয়া অফ এডি আগৰ পৰা ইকুৱেল আছিল এতিয়া তলৰ গেটাও ইকুৱেল হৈ গলগে তলৰ গেটা ইকুৱেল হৈ যোৱাৰ লগে লগে কি হ'ব তোমাৰ এটো পোৰশন আৰু এটো পোৰশন তোমাৰ ইকুৱেল হৈ যাব আমাক তো হেতু প্ৰমাণ কৰিব লাগিছিল যে এডি বাই ডিবি ইকুৱেল টু এ বাই ইসি হৈ গল তো কি কৰিলা প্ৰথম ত্ৰিভুজৰ কালি ডিবি ত্ৰিভুজৰ কালিক ডিভাইড কৰিলা তাৰপাছত আকৌ এডিই কালি উলিয়া ডিইসি কালিক ডিভাইড কৰিলা ঠিক আছে তাৰপাছত একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত কি আছিল তোমাৰ ত্ৰিভুজ দুটা আছিল সিহঁতৰ কালি কেটা একে হ'ব সো কালিয়ে ডিভাইড গৈ এই দুটা বস্তু একে হৈ যাব ইকুৱেল হৈ যাব হয়নে এই দুটা এক্সপ্ৰেছন যেটা ইকুৱেল হৈ যাব তেতিয়া আমি কি ক'ব পাৰো এই দুটা ৰেশিও ইকুৱেল হৈ যাব আৰু হেতু লাষ্টত আমি প্ৰুফ কৰি পালো ঠিক আছে সো ষ্টুডেন্টস আজিলৈ ইমানেই আমি নেক্সট ক্লাছত ইয়াৰ পিছৰ উপবাদ্যটো পঢ়িম